গাইজ ট্ৰেভেলাৰ এখন আহি আছে চাব পাৰে এইখন এতিয়া ইয়াতে উঠি মেলি গাইজ আমি গৈ থাকোঁ এফালৈকে গাইজ ব্লগটো চাই থাকিব এফালে ট্ৰেভেলাৰ আহিলেই গাইজ এফালে এয়া লৈ লৈছোঁ খাবৰ কাৰণে এফালে গাইজ মানে আমি আহি পাইছোঁহি বৰ্তমান এতিয়া সেইটো ৰাস্তাই গৈ আছোঁ সেইফালে দেখিছে নহয় সেউজীয়াবোৰ মানে বাগানবোৰ আৰু আমি মানে খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ মামা ল'ৰাটোক মাতিছিলোঁ সি আহিয়ে পোৱা নাই মানে সি আছিলে মাহী ঘৰত আহি আছে বাৰু আমি খোজকাঢ়ি খোজকাঢ়ি হ'লেও গৈ আছোঁ তো এতিয়া ডাইৰেক্ট গৈ মামাৰ ঘৰতে আপোনালোকক লগ পাই আছোঁ সেই গাইজ এফালে আমাৰ গাখীৰ চাহ দিছে এফালে লগতে আছে বিস্কুট এফালে ভুজিয়া আছে এফালে আছে দেখিছে এফালে আছে এফালে গাইজ মই আছোঁ এতিয়া চাহকাপ খাই লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ আৰু কি আজি হয় ক'ত ক'ত যাওঁ জানুৱাৰী অহাটো মানে নাথাকেই মই যে বাবুলা কম এটা কথা বাবুলা কম কবি জানুৱাৰী থকা টাইমত মাকটো ককাই নাথাকে মোক কৈ দিম গাইজ আমি মানে আহি গোলাঘাট পাইছোঁ এফালে ইহঁতে চানা খাইছে এফালে গাইজ মই আছোঁ এতিয়া বজাৰ চজাৰ কৰিব লাগিব তাৰপৰা আপোনালোকক দেখাই আছোঁ আজি কি কিনো বজাৰখন আপোনালোকে খাই থাকিব এফালে চানা লৈ আছে গাইজ গাইজ আমি মানে আহি পালোঁহি গোলাঘাট এতিয়া বাঘৰলৈ গৈ আছোঁ এফালে অৱস্থা বেয়া হৈ গৈছে গাইজ বহি বহি আহোঁতে পকৰ পুৰি গৈছেগৈ এফালে আমাৰ ভাইহঁত আছে দেখিছে তো বাঘত একেবাৰে আপোনালোকক দেখাই আছোঁ মানে আজি বাঘত পূজা আছে তো ভাইটিহঁতকো লৈ আহিলোঁ মানে ময়ো বহুত দিন অহা নাছিলোঁ তো এইফালে চাব পাৰে ভিউটো এফালে গাইজ ভিউ গাইজ গৈ থাকোঁ তেন্তে ব'লক একেবাৰে বাঘতে লগ পাইছোঁ দেই আপোনালোকক নাই দেখা বৰ ডাঙৰ হৈছে দেই ভুল হেল্ল' গাইজ এফালে চাব পাৰে এখন ব্ৰইলাৰ ফাৰ্ম মানে আমাৰ এখন ভিনদেউহঁতৰে হয় তো ভিতৰত গৈ দেখাই আছোঁ এফালে এটা ডাঙৰ ফিচাৰী আছে চাব পাৰে দেখাই আছোঁ ৰ'ব আপোনালোকক ব্ৰইলাৰ আছে বাৰু দেখাই আছোঁ চাই থাকক এফালে এটা ফিচাৰী আছে ইয়াত মাছ মেলা আছে বাৰু এতিয়া ভিতৰত গৈ আছোঁ এয়া ব্ৰইলাৰ দিয়া হ'ল এতিয়া এইবোৰ ধুবলৈ মেলিবলৈ আছে এইফালে অকণমান চাফা কৰি থকা হৈছে এইফালে আমাৰ ব্ৰইলাৰবোৰ আছে কেইটামান এইকেইটা ক'লা ব্ৰইলাৰ লাগিলে মোক কণ্টেক্ট কৰক এইকেইটা অকণমান সৰু হৈ আছে এইকেইটা মাইকী ব্ৰইলাৰ আছে মাইকী আছে সেইকাৰণে পুহিব পাৰে নেকি এইফালে আমাৰ এই আলহীকেইটা দেখিছেই নহয় এনেই আৰু সৰু সুৰাকৈ অকণমান হেল্প ক'লা ক'লা আহিছে গাইজ ভিতৰত বনাইছোঁ কাৰণে ক'লা ক'লা আহিছে বহুত ডাঙৰ এখন 22 ফুট আছে নেকি মই ভালকৈ নাজানো বাৰু এখন ব্ৰইলাৰ ফাৰ্মখন ওপৰতো গাইজ চাব পাৰে উলুখাই ব্যৱহাৰ কৰিছে ত্ৰিপাল নহয় বাৰু তো গাইজ শেষত এটা ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো শেষলৈকে চাই থাকক ব্লগটো